কৃষ্ণই বাঁহী বজাই আছে, তাৰ মাজতে ১৬শ গোপিনী সেই কৃষ্ণক বেঢ়ি ধৰি কৈছে, হে কৃষ্ণই তুমি ইমান ধুনীয়া, তোমাৰ এই অমিয়া বাঁহীৰ মাতটি এৰি আমি কোনো গোপী চাগে ঘৰলৈ যাবগৈ নোৱাৰিম। গোপিনীসকলে কৃষ্ণক মৰম লগাই কৈছে, হে কৃষ্ণ তুমি এনেনো ধুনীয়া, হে কৃষ্ণ তুমি শ্যাম বৰণীয়া, আহিলো কাষলৈ নয়ন ভৰি চাবলৈ, আহিলো কাষলৈ নয়ন ভৰি চাবলৈ, মন আমাৰ উৰণীয়া, মন আমাৰ উৰণীয়া, কৃষ্ণ তুমি আহিলো কাষলৈ নয়ন ভৰি চাবলৈ, আহিলো কাষলৈ তোমালোকৰ জানো ঘৰ বাৰী নাই? তোমালোকৰ জানো পিতৃ পুত্ৰ স্বামী একো নাই? এই যে মহানিশাকাল শৰতৰ পূৰ্ণিমা মোৰ বাঁহী মাতত যে আপ্লুত হৈ আছাহি, তোমালোক জানো ঘৰলৈ নোযোৱাগৈ? কৃষ্ণই গোপিনীসকলক কৈছে, অ গোপী হব হে যোৱাগৈ নিজ গৃহলৈ, ও স্বামী সেৱা কৰা গৈ বাটত নাথাকিবাৰো, কিহতে কৃষ্ণ পাবাগৈ, কিহতে কৃষ্ণ পাবাগৈ, কৈছে কি কৈছে, নাযাওঁ আমি দীঘলো পতি পুত্ৰকে, 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 তোমাকে অতিলো না তোমাৰ চৰণতে কৰিছো প্ৰণাম, তোমাৰ চৰণতে কৰিছো প্ৰণাম, নাযাওঁ আমি দীঘলো পতি পুত্ৰকে, নাযাওঁ আমি দীঘলো পতি পুত্ৰকে, তোমাকে অতিলো না তোমাৰ চৰণতে কৰিছো প্ৰণাম, তোমাৰ চৰণতে কৰিছো প্ৰণাম, তোমাৰ চৰণতে কৰিছো প্ৰণাম। কৃষ্ণই গোপিনীসকলক ঘৰলৈ যাবলৈ ক'লে, কিন্তু গোপিনীসকল জানো ঘৰলৈ যাব? ইয়াতেই দেখুৱাইছে আমাৰ শংকৰ গুৰুজনাই জীৱ আত্মা পৰমাত্মাৰ মহা নিদৰ্শন, ভকত আৰু ভগৱন্তৰ মহা নিদৰ্শন আমাক এই ৰাধা কৃষ্ণ প্ৰেমৰ যোগেদি আমাক গুৰুজনাই দেখুৱাই থৈ গৈছে। কৃষ্ণই গোপিনীসকলক ঘৰলৈ যাবলৈ ক'লে, কিন্তু গোপিনীসকলৰ অৱস্থা কি হৈছে? বাঁহী মাতে বলিয়া কৰিলা কলিয়া, 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 ঘৰতো
মাঝে 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 লাখ লীলা করে পিছনে